প্ৰতিধ্বনি। এদিন অকস্মাতে সাৰ পাই উঠি আকাশ দেখিছিলোঁ। সেন্দুৰ ফুটৰ দৰে কদাকাৰ এটা জোন। কাপুৰুষ মনটো মোৰ ভয় আৰু শংকাৰে আহঁতৰ পাতকপাদি কঁপিছিল। এন্ধাৰত শুই থকা পৃথিৱীৰ ঘাঁহবোৰো একোহোটা তেজ হৈ বিয়পি পৰিছিল জোনটোৰ চিটিকনি পৰি। দূৰণিৰ উৰণিৰ আঁৰে আঁৰে গছ এজোপাৰ পৰা উপঙি আহিছিল ফেঁচা এজনীৰ নিউ নিউ জুই অঙঠা। ভয়তে চাৰিওফালৰ পৃথিৱীখন মোৰ কুচি মুচি নলিচুৰ কানাইৰ দৰে নীৰৱ হৈ পৰিছিল। পৃথিৱীৰ যৌৱন আৱৰি কোনোবাই যেন ভয়ংকৰ হাত এখন মেলি দিছিল। আঙুলিৰ শিখাই শিখাই তেজৰ স্পন্দন। এয়া কাণ পাতি মই শুনিছোঁ। হিমালয় সীমান্তৰ সিটোপাৰে কোনোবাই হাঁহিছে। সেই হাঁহিৰ প্ৰতিধ্বনি আকাশৰ জোনটোৰ তেজ আৰু ধোঁৱা। পৃথিৱীৰ ভৱিষ্যত জোনটোৰ দৰেই অনিশ্চিত।